গাঁৱৰ ৰাসায়নিক সাৰ নহয় জৈৱিক সাৰেৰে উৎপাদিত কিছুমান শাক পাচলি আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা জনোৱা হ'ব। সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছত মই আদৰণি বক্তব্য ৰখাৰ বাবে আমাৰ উদযাপন সমিতিৰ সভাপতিক মাইক্ৰফোন আগবঢ়াইছোঁ। আজি আমাৰ বাবনগাঁৱত আমাৰ পূৰ্ব অসমৰ মুখ্যমন্ত্ৰী তেখেত আমাৰ মুখ্যমন্ত্ৰী থাকোঁতে আমাৰ নৈ প্ৰথম সমস্যাটো গৰাখহনীয়াৰ 200 মিটাৰ চেংচন কৰি দিয়াত আমাৰ এই বাবুল দিগবৈমুখৰ ৰাইজ গৰাখহনীয়াৰ কপটো তেনেকৈ এজন মহান ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে আৰু ইয়াত অহা ব্যক্তিৰ মাজত তেখেত উপস্থিত থকা দুলীয়াজান বিধানসভা সমষ্টিৰ জনপ্ৰিয় কৰ্ম উদ্যোগী বিধায়ক আপোনালোকৰ অতি মৰমৰ আপোন তেৰছ গোৱালা ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, সোণোৱাল অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, হয়নে নহয়? মোৰ লগত একেলগে কওকচোন। হৰে কৃষ্ণ 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 হৰে হৰে না। গতিকে এই ধ্বনিৰে কিমান ভাল লাগিছে। আমাৰ উৰুলি দিছে মহিলাসকলে, ভগৱানক স্মৰণ কৰিছে, ভগৱান কৃষ্ণক হৃদয়ৰ পৰা বিচাৰিছে আৰু এই যি ঈশ্বৰৰ নামৰ শব্দ বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ। আজি তেখেত বাহিৰত আছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়াকো মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে মোক আগতে এই অনুষ্ঠানটোৰ কথা সুন্দৰভাৱে তেখেতে বিতংভাৱে মোক অৱগত কৰিছিল আৰু সদৌ শেষত কানু কৰ ডাঙৰীয়া একনিষ্ঠ কৃষ্ণ ভকত হিচাপে বাকী সতীৰ্থসকলক লৈ লিপ্ত হৈ যোৱা হৰে কৃষ্ণ 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 হৰে হৰে बहुत बहुत धन्यवाद। नमस्कार।